আকৌ চুৰ হ'ল। বছৰটোৰ ছমাহ নাযাওঁতেই ঘৰখনত দুবাৰকৈ চুৰ হৈছে। দিন দুপৰতে মানুহ নোহোৱাৰ সুযোগ লৈ ঘৰখন একেবাৰে উদং কৰি লৈ গৈছে। দুটাকৈ গডৰেজ ভাঙি বস্তুবোৰ চেদেলি ভেদেলি কৰি থৈ গৈছে। অলংকাৰ কিছুমান নাইকিয়া হৈছে, টকা পইচাও অলপমান আছিল, সাঁচতীয়া ধন তাকো নিলে। আৰু কিছুমান মূল্যৱান বস্তু নিছে, অসমীয়া গহনা, মোবাইল এটা। ঘৰখনৰ কি হৈছে নাজানো, বছৰটোৰ কেইটা দিননো পাৰ হৈছে, দুবাৰকৈ চুৰ সোমাইছে। শান্তি নোহোৱা হৈ গৈছে মানে। এয়া অইন চুৰ নহয়, ওচৰৰে প্ৰথমবাৰ যোনে চুৰ কৰিছে সেয়ে চুৰ কৰিছে। পুলিচক জনাইছোঁ যদিও ইলেকশ্যনৰ ডিউটিৰ কাৰণে পুলিচ আহিব নোৱাৰিলে, ৰাতিপুৱা আহিম বুলি কৈছে। ইলেকশ্যনৰ ৰিজাল্ট দিছে যিহেতু। এটা কথাই মানে, ঘৰখনত মতা মানুহ নাই, মাইকী মানুহ দুগৰাকীয়ে থাকে। এয়া মোৰ জেঠাইহঁতৰ ঘৰ। এটাই ভয় হয় মানে, সিবাৰো চোৰকেইটাক পুলিচৰ হাতত গতাই দিয়া হৈছিলে। পুলিচে উচিত শাস্তি দিলেও তাৰপিছত আকৌ সিহঁত ঘৰলৈ উভতিও আহিল। যদি আকৌ এইবাৰো পুলিচে লৈ গ'লে তেহেঁতৰ আক্ষেপবোৰ বাঢ়ি যায়, কাৰণ ইয়াততো মতা মানুহ কোনো নাথাকে, মাইকী মানুহ দুগৰাকীয়ে থাকে। সেইকাৰণে মানে এটা ভয় হ'ল, কাৰণ সিবাৰ দিওঁতেনো আকৌ এইবাৰ বেছিকেই চুৰ কৰিছে। সিবাৰ নামমাত্ৰ যদি এইবাৰ তাতোতকৈ অলপ বেছি, আকৌ যদি তাতকৈ বেছিকৈ কৰে, এটা ভয় থাকি যায় ন, মাইকী মানুহ থকা ঘৰ। সিহঁতে অহা ছিষ্টেমটো চাওকচোন এবাৰ, এই গ্ৰিলখনত দি উঠি এই ফুটাটো যে দেখিছে, সেইটো দি জাপ মাৰি ডাইৰেক্ট সোমাই আহিছে। আনকি ঘৰত থকা হাথিয়াৰে ঘৰৰ তলা ভাঙি তেহেঁতে চুৰ কৰি থৈ গৈছে। সেয়াই অৱস্থা আৰু।